নমস্কাৰ বন্ধুসকল সকলোকে সুপ্ৰভাত জনাই মই কুশলৰ মোৰ চেনেলৰ অন্য নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু মই ভালে আছোঁ। আজি আমি যাব ওলাইছোঁ তেজপুৰ প্ৰগ্ৰেম আছে আমাৰ। যোৱাকালিও আছিল, সেইকাৰণে গা চা ইমান ভাল লাগি থকা নাই। তাৰপিছত এতিয়া যাব ওলাইছোঁ, গাড়ীতে মাল বান্ধি আছে ৰেডি। ভাবিলোঁ ভিডিঅ' এটা বনাওঁ, আপোনালোককো দেখাওঁ। তো চাই থাকিব ভিডিঅ'টো, মই দেখাই থাকিম কি হয় এনেকৈ চাই থাকিব। তো গাইজ আমি ফাইনেলি আহি মঙললৈ পালোঁ। মানে আমাৰ কিবৰ্ডিষ্টজনক ৰখি আছোঁ। আপোনালোকতো দেখা পাইছে আমাৰ কিবৰ্ডিষ্টজন মঙলদৈতে থাকে, মঙলদৈত ঘৰ। তাৰপিছত আহিলোঁ, ইয়া প্ৰভু আহি আছে খোজকাঢ়ি, এইটো দেখা পাইছেনে? আমি এতিয়া অলপমান ৰৈছোঁ। তাৰপাছত ইয়াক লৈ উঠি আমি আকৌ যাত্ৰা কৰিম। চাই থাকিব ভিডিঅ'টো, দেখাই থাকিম মই গোটেইকেইটা। অ'ত আমাৰ আৰম্ভ হ'লে তাৰমানে যাবা ইফালে সিফালে। এইটো ৰঘুৰা মই দেখাম বাৰু। ৰঘুৰা আজি আছে এই ৰঘু ৰ'ব, ইমান কিয় দেৰি? এইটো ৰঘুৰা লৈ আহিছোঁ আজি, চাই থাকিব ভিডিঅ'টো। ফাইনেলি আজি আহোঁতে জিঅ'ৰ পৰা চাহ খালোঁ, এনেকুৱা বিল বনাই দিছে। তাৰমানে গেছটো হৈছে আমি হেৰি বাটত ৰম বুলি ভাবিছিলোঁ, মানে চাহ তাহ খাব, কিন্তু ৰোৱা নহ'ল। পূৰা চিধা বিয়া ঘৰ পাই গ'লোঁ, মানে ওচৰতে, মানে আগত ৰম বুলি ভাবিছিলোঁ। সেইফালে বোলে যাব নালাগে, সেইকাৰণে সেইফালে আহিলোঁ, পূৰা সোমাই গ'লোঁ বিয়া ঘৰ। নামিলোঁ বিয়া ঘৰ, চাই থাকিব। গাইজ ফাইনেলি আমি আৰম্ভ কৰিম আৰু এতিয়া বস্তুবিলাক ৰেডি কৰিলোঁ। কোনে হৈ যাব বাকী এতিয়া এইফালে ধুনীয়া। এতিয়া ৰেডি কৰিম আৰু বস্তুবিলাক, মানে বজাম, চাই থাকিব ভিডিঅ'টো। তো গাইজ আমি আৰম্ভ কৰাৰ আগত মানে হেৰি কৰিলোঁ, জলপানটো খাওঁ বুলি ক'লোঁ। খাওঁ বুলি কোৱা মানে হেৰি আৰু কিবা শ্ৰাদ্ধ হৈ আছে, মানে সেইকাৰণে অলপ দেৰিকৈ আৰম্ভ কৰিবৰ কাৰণে ক'লা। এতিয়া আমি গোটেইকেইটা আহিছোঁ, গোটেইকেইটা মানে আমাৰ জলপান খোৱা নাযায়। আজি মানে কিবা কাৰণত খোৱা গ'ল আৰু যিমান যি হ'লেও। ইফালে চিকিউৰিটি ৰাখি থৈ দিছোঁ, ইয়াত দুটা বহি আছে আৰু দুটা থিয় হৈ আছে, আমি দুটাই খাই আছোঁ। আৰু এটা আহিছে চিকিউৰিটি, এইটো চাই দিব ভিডিঅ'টো।
আজি আমাৰ অনুষ্ঠান এনেকৈ চলি আছে। তাৰপিছত এইমাত্ৰ মানে পানী তুলি আহি মানে বাহিৰে ভাতটো খাই ল'লোঁ। মানে আমি অলপ আহোঁতে সোনকালো হৈছে আৰু তেওঁলোকেও কৈ আছে মানে আপোনালোকে ভাতটো খাই লওক, আপোনালোকে সোনকালে আহিছে। অলপ সোনকালে মানে কি আৰু সময়মতে আহিছোঁ, কিন্তু আমাৰ যিমান যি হ'লেও টাইম লাগে আহোঁতে। সেইকাৰণে আমি অলপ সোনকালে ওলাব লাগে, কাৰণ আমাৰ দলটো আঞ্চলিক। তাৰপিছত মানুহখিনি লগ লাগি এটা হওঁতে আমাৰ অলপ সময় লাগে। তাৰপিছত গাড়ীত আকৌ মাল বস্তু বান্ধি মানে এইখিনি পাওঁতে আহি মানে আমাৰ সময়ত হৈ যায় ধুনীয়াকৈ। সেইকাৰণে ধৰি লওক সোনকালে ওলাব লগা হয়। আমি কিছুমানে ৰাতিপুৱা ভাত খাব পাৰে, কিছুমানে আকৌ ভাত খোৱা অভ্যাস নাই। সেইকাৰণে মানে এওঁলোকেও কৈ আছে, এওঁলোকৰ মানুহখিনিয়ে কৈছে আপোনালোকে বোলে অলপ সোনকালে মানে বহুত সোনকালে ওলাব লগা হৈছে, ভাতটো খাই লওক একেবাৰে। সেইকাৰণে মানে আমি পানী তুলি আহি ভাতটো খাই ল'লোঁ। ভাতটো খাই এনেই গাড়ীত বহিছোঁ আৰু এই মোৰ লগত কিৰণ খুৰা আছে, আমি দুটাই বহিছোঁ। বাকীকেইটা আছে এইফালে ৰাস্তাৰ ফালে এনে ওলাই। আমাৰ মানে এনেই বহিছোঁ আৰু অলপ মানে এইকেইদিন আমাৰ প্ৰগ্ৰেম চলি আছে। সদায় ভিডিঅ' বনোৱা নহয়। তাৰমানে মোৰ কথাটো হৈছে মানে আজি ভিডিঅ'টো কৰি আকৌ যদি অহাকালি প্ৰগ্ৰেম থাকে আকৌ এডিট কৰি ৰাতি মই দিব নোৱাৰোঁ। আকৌ দেৰিকৈ দিলেও ভাল নালাগে, কাৰণ কোনোবা দিনাৰ প্ৰগ্ৰেম যদি আকৌ দেৰিকৈ দিলোঁ তেতিয়া ভাল নালাগে। সেইকাৰণে মানে ভিডিঅ' প্ৰায় কৰা নহয়, মাজে মাজে দি থাকোঁ, আপোনালোকক দেখাই থাকোঁ। আৰু মানে মোৰ কথা হৈছে মানে মই যিহৰ লগত জড়িত হৈ থাকোঁ, যিখিনি কাম কৰি থাকোঁ, সেইখিনি কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। বেলেগ একো কথা নাই, মানে আপোনালোকৰ লগত শ্বেয়াৰ কৰি ভাল পাওঁ আৰু সেইকাৰণে বস্তুটো ভিডিঅ'ৰ আকাৰে মই বস্তুটো আপোনালোকক মানে দেখাওঁ আৰু সেইটোৱে আৰু। তাৰপিছত এতিয়া এনেই বহিছোঁ অলপমান, আকৌ বজাম লাহেকৈ, আপোনালোককো দেখাম প্ৰগ্ৰেম। তাৰপিছত চাই কেনেকুৱা পাই জনাব আপোনালোকে কমেণ্ট কৰি। তো এতিয়া অলপ বহিছোঁ, চাই থাকিব ভিডিঅ'টো। তো গাইজ আজি ভিডিঅ'টো ইমানেই আছিলে। আমি প্ৰগ্ৰেম পৰা সামৰিলোৱে এতিয়া, শেষ আৰু মানে আজি দিনটো এনেকৈ গুচি গ'ল। আপোনালোকক গমেই পাইছে কেনেকৈ গ'ল। তাৰপাছত এয়া লাষ্ট আৰু দৰাও ওলাই গ'ল। এতিয়া আমাৰো বস্তুবিলাকে সামৰি আছোঁ। এয়া আমাৰ সামৰি আছোঁ। এতিয়া আমি যাম আৰু মালটো পেকিং কৰি লওঁ। গাড়ী আছে বাটত, বধুৰীয়াকৈ আমি ওলাই এতিয়া গুচি যাম। তো মোৰ ভিডিঅ'টো আজি ইমানেই আছিলে। আপোনালোকে চাই কেনেকুৱা পালে জনাব কমেণ্ট কৰি, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব সকলো লগ বন্ধুৰ লগত। তো আজিলৈ বাই বাই, শুভৰাত্ৰি।